স্বয়ং দেবী আহে যে নামি মর কর বৰিহাট শ্ৰী শ্ৰী লক্ষী পূজা উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ হিয়া ভৰা শ্ৰদ্ধা নিবেদন জনাইছোঁ। 139তম লক্ষী পূজা আমি উদযাপন কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে প্ৰতিকূল বতৰকো নেওচি ৰাইজ সহিতে শোভাযাত্ৰাৰে আগুৱাই গৈ আছে। ইয়াৰ পিছত প্ৰতিমা স্থাপন কৰা হ'ব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজৰে আমি উপস্থিতি সহায় সহযোগিতা আন্তৰিকতাৰে আমি কামনা কৰিছোঁ। দেশত চলি অহা এক ভয়ংকৰ মাৰাত্মক ব্যাধি স্বৰূপ কৰোণাৰ পৰিপ্ৰেক্ষিততেই চৰকাৰৰ নীতি নিৰ্দেশনা অনুযায়ী আমি এই পূজাখন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ৰাইজেও চৰকাৰে যিখিনি নীতি নিয়ম বান্ধি দিছে সেই সকলো নীতি নিয়মৰ মাজত দেৱীৰ আশীষ গ্ৰহণ কৰিলে আমি পৰম কৃতাৰ্থ হ'ম।